বিজ্ঞান বিজ্ঞান এনে এটা বিষয়বস্তু যাৰ জৰিয়তে আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন জয় কৰিব পাৰোঁ। বন্ধুসকল, আজি আমি এনে তিনিখন কিতাপৰ কথা আলোচনা কৰিব বিচাৰিছোঁ, যি তিনিখন কিতাপ পঢ়িলে আপোনালোক বহুত উপকৃত হ'ব বুলি ভাবোঁ আৰু আপোনালোকৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি হ'ব বুলি ভাবোঁ আৰু বিজ্ঞানৰ প্ৰতি আপোনালোকৰ মন আগবাঢ়িব বুলি ভাবোঁ। আৰু এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব, যাতে আমাৰ সকলো ভিডিঅ' চাবলৈ পাৰে। বন্ধুসকল, সাগৰ বা মহাসাগৰ সকলোৱে ভাল পায়, কিন্তু প্ৰকৃততে সাগৰ কি বা মহাসাগৰ কি? সাগৰৰ তলত থকা যিবোৰ জীৱ আছে, এই জীৱবোৰ কেনেকুৱা? সিহঁত কেনেকৈ থাকে? কি আচৰণ কৰে? এই সকলো কথা জানিবলৈ আপুনি সাগৰৰ তলিয়েদি 20,000 লীগ এই কিতাপখন পঢ়িব লাগিব। সম্পূৰ্ণ এখন বিজ্ঞানভিত্তিক কিতাপ, এটা অভিযানমূলক কাহিনী। মই বহুতবাৰ পঢ়িছোঁ, পঢ়ি থাকিলেও হেঁপাহ নপলায়, ইমান ধুনীয়া কিতাপ। সকলোতকৈ ডাঙৰ কথাটো হ'ল কি, যে ইয়াত ছাবমেৰিনৰ কথা সম্পূৰ্ণভাৱে দিয়া আছে, যে ছাবমেৰিনৰ ভিতৰত কি থাকে, ছাবমেৰিন কেনেকৈ চলে, ছাবমেৰিনৰ জৰিয়তে কেনেকৈ যুদ্ধ কৰা হয়, এই সকলো কথা দিয়া আছে। মই ভাবোঁ আপোনালোকে পঢ়িলে উপকৃত হ'ব। এই কিতাপখনৰ মূল লিখক হ'ল জুল ভাৰ্ণ আৰু অসমীয়ালৈ অনুবাদ কৰিছে দীনেশ চন্দ্ৰ গোস্বামীয়ে। আৰু এই কিতাপখনৰ দাম হ'ল 75 টকা, বেছি নহয়। ইয়াৰ পিছৰ কিতাপখনৰ নাম হ'ল ফ্ৰেংকেনষ্টাইন। এই কিতাপখনৰ কাহিনীটো থ্ৰুতে মই কৈছোঁ যে এজন ৰসায়ন বিজ্ঞানৰ ছাত্ৰই নিজৰ চেষ্টা আৰু নিজৰ প্ৰচেষ্টাৰ বলত জীৱ সৃষ্টিৰ ৰহস্য ভেদ কৰিবলৈ সমৰ্থ হয়। তেওঁ সেই আচৰিত জ্ঞান প্ৰয়োগ কৰি তেওঁ মানুহতকৈ ডাঙৰ আকাৰৰ এটা জকা তৈয়াৰ কৰিলে আৰু তাত প্ৰাণ সঞ্চাৰ কৰিলে। সেই দানৱটো পিছলৈ কি হ'ল? তেওঁ মানুহৰ ক্ষতি কৰিলে নে মানুহৰ উপকাৰ কৰিলে? এই সকলো কথা জানিবৰ কাৰণে আপুনি এই ফ্ৰেংকেনষ্টাইন কিতাপখন পঢ়িব লাগিব। আৰু এই ফ্ৰেংকেনষ্টাইন কিতাপখন এখন সম্পূৰ্ণ বিজ্ঞানভিত্তিক কিতাপ। মই বহুতবাৰ পঢ়িছোঁ, খুব ভাল লাগে পঢ়ি। মই ভাবোঁ আপোনালোকে পঢ়ি ভাল পাব। এই কিতাপখনৰ মূল লিখক হ'ল মেৰী ছিলি আৰু অসমীয়ালৈ অনুবাদ কৰিছে অভিজিত শৰ্মা বৰুৱাই। আৰু এই কিতাপখনৰ দাম হ'ল মাত্ৰ 50 টকা। ইয়াৰ পিছৰ কিতাপখনৰ নাম হ'ল ৰবিনছন ক্ৰুছো। এজন মানুহ 28 বছৰ এটা দ্বীপত, সাগৰৰ মাজৰ দ্বীপত অকলশৰে কেনেকৈ থাকিব পাৰে, কোনো মূলধন নোহোৱাকৈ কেনেকৈ খেতি কৰিব পাৰে, এই সকলো কথা আপুনি এই কিতাপখন পাব। মই ভাবোঁ এই কিতাপখন পঢ়িলে আপোনাৰ মনোবল বাঢ়িব। যদি আপোনাৰ বিশ্বাস হেৰাইছে, বিশ্বাস ঘূৰি আহিব। আৰু যদি আপুনি কোনো এটা কাম কৰিবলৈ সাহস কম, আপোনাৰ সাহসো বাঢ়িব, এই বুলি মই ভাবোঁ। এই কিতাপখন মূল লিখক হ'ল ডেনিয়েল ডিফু আৰু অসমীয়ালৈ অনুবাদ কৰিছে চিন্তাহৰণ পাটগিৰি। আৰু কিতাপখনৰ দাম হ'ল মাত্ৰ 45 টকা। বন্ধুসকল, যদি আপুনি এই কিতাপখন পঢ়ে ৰবিনছন ক্ৰুছো, এই কিতাপখন পঢ়িলে আপোনাৰ আত্মবিশ্বাস, মই 100% গেৰাণ্টি দিব পাৰোঁ, আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বাঢ়িব। আৰু আশা কৰিছোঁ আপোনালোকে পঢ়িব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।